Hello friends, welcome to Crazy Defense YouTube channel. আজিৰ প্ৰথমটো প্ৰশ্ন দিয়া আছে কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি? কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি? অপচন দিয়া আছে চাৰিটা জিৰি, চিৰি, মধুৰা আৰু জাতিংগা। কাৰেক্ট এনসাৰ হ'ব ফ্ৰেন্ডছ অপচন এ জিৰি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ। অপশন এ। কুৱেশ্যন নম্বৰ 2 দিয়া আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ ভগদৈ, কপিলি, জাজি আৰু জীয়াভৰলী। কাৰেক্ট এনসাৰ হ'ব ফ্ৰেন্ডছ অপশন ডি জীয়াভৰলী হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ। কুৱেশ্যন নম্বৰ 3 দিয়া আছে তলৰ কণ্ঠ ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী নৈ। অপশন দিয়া আছে চাৰিটা ভগদৈ, জীয়াভৰলী, সোৱণশিৰি, ৰঙা নদী। কাৰেক্ট এনসাৰ হ'ব অপশন এ ভগদৈ হ'ব কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 4 দিয়া আছে অসম চৰকাৰৰ অসম ৰাজ্যিক পৰিবহণ বিভাগটো কিমান চনত আৰম্ভ কৰা হৈছিল? এই কুৱেশ্যনটো অসম পুলিচৰ বাবে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। VVI কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশন দিয়া আছে চাৰিটা 1947, 1948, 1952, 1954। কাৰেক্ট এনসাৰ হ'ব ফ্ৰেণ্ডসকল অপশন বি 1948 চন হ'ব ইয়াৰ কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 5 দিয়া আছে অসমৰ তেল শোধনাগাৰ থকা ঠাইসমূহ হ'ল এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ডিগবৈ, লিডু, মাৰ্ঘেৰিটা, নুনমাটি। অপশন ইয়াৰে লিডু, মাৰ্ঘেৰিটা নহয়। ডিগবৈ, বঙাইগাঁও, লিডু, নুনমাটি। লিডু ইয়াৰে নহয়। ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড়। সো ফ্ৰেন্ডছ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন চি ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়। ফ্ৰেণ্ডসকল অসমৰ প্ৰথমটো তেল শোধনাগাৰ হৈছে ডিগবৈ তেল শোধনাগাৰ আৰু ফ্ৰেণ্ডছ ৰাজহুৱা স্থানৰ তেল শোধনাগাৰ হৈছে নুনমাটি তেল শোধনাগাৰ। কুৱেশ্যন নম্বৰ 6 দিয়া আছে কিমান চনত অসম ৰাজ্যিক পৰিবহণ বিভাগটোক অসম ৰাজ্যিক নিগমলৈ ৰূপান্তৰ কৰা হয়? অপশন দিয়া আছে চাৰিটা 1960, 1968, 1975, 1970। কাৰেক্ট এনসাৰ হ'ব ফ্ৰেণ্ডসকল 1970 চন। অপশন ডি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 7 দিয়া আছে অসমৰ সৰ্বাধিক ৰেচম উৎপাদনকাৰী জিলাখন হ'ল তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, ধেমাজি। কাৰেক্ট এনসাৰ অপশন ডি ধেমাজি হ'ব কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 8 দিয়া আছে গিবন অভয়াৰণ্য কোন জিলাত অৱস্থিত? কামৰূপ, যোৰহাট, কাৰ্বি আংলং, ধুবুৰী। কাৰেক্ট এনসাৰ অপশন বি গিবন অভয়াৰণ্য ধুবুৰী জিলাত অৱস্থিত। ধুবুৰী জিলা সৰি ফ্ৰেণ্ডসকল গিবন অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত। অপশন বি হ'ব কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 9 দিয়া আছে অসমৰ বৰ্তমান মুঠ জিলাৰ সংখ্যা ডেছ। এইটো এটা একেবাৰে চিম্পল প্ৰশ্ন হয়। এই প্ৰশ্নটোৰ এনসাৰ আপোনালোকে কমেণ্ট কৰি জনাব। একেবাৰে চিম্পল প্ৰশ্ন। কুৱেশ্যন নম্বৰ 10 দিয়া আছে নতুনকৈ গঠন হোৱা অসমৰ 4খন জিলা হ'ল কামৰূপ মেট্ৰ, বাক্সা, চিৰাং, ওদালগুৰি। কামৰূপ গ্ৰাম্য, বাক্সা, চিৰাং, ওদালগুৰি। কামৰূপ গ্ৰাম্য, BTC, বাক্সা, চিৰাং, BTC, বাক্সা, কামৰূপ মেট্ৰ, চিৰাং। কাৰেক্ট এনসাৰ হ'ব ফ্ৰেণ্ডছ অপশন এ কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু ওদালগুৰি। কুৱেশ্যন নম্বৰ 11 দিয়া আছে ব্ৰহ্মপুত্ৰ ওপৰৰ নৰনাৰায়ণ সেতুৱে কোন দুখন জিলাক সংযোগ কৰিছে? বঙাইগাঁও আৰু গোৱালপাৰা, ধুবুৰী আৰু গোৱালপাৰা, বঙাইগাঁও আৰু ধুবুৰী, কোকৰাঝাৰ আৰু ধুবুৰী। কাৰেক্ট এনসাৰ হ'ব বঙাইগাঁও আৰু গোৱালপাৰাক সংযোগ কৰিছে ব্ৰহ্মপুত্ৰ ওপৰৰ নৰনাৰায়ণ সেতুৱে। অপশন এ কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 12 দিয়া আছে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল? 1960, 1970, 1974, 1976। ফ্ৰেণ্ডসকল গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিলে
1970 চনত অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ কোৱেশ্চন নম্বৰ 13 দিয়া আছে সো ফ্ৰেন্ডস তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ আপুনি যদি নতুনকৈ ভিজিট কৰিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই নিয়মিত ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু সাইডত থকা বেল বটনটো ক্লিক কৰি অল নোটিফিকেশন সিলেক্ট কৰি থব যাতে মই দিয়া ভিডিওৰ নোটিফিকেশন সকলোতকৈ আগত পায় আৰু চাব পাৰে কোৱেশ্চন নম্বৰ 13 লৈ আহিছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হয় ভেৰি মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো অপশ্যন দিয়া আছে চাৰিটা 1985 চনত 1989 চনত 1987 চনত 1986 চনত কাৰেক্ট আনসাৰ হ'ব ফ্ৰেন্ডস 1985 চনত অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 14 দিয়া আছে ফ্ৰেন্ডস সকল আজিৰ অন্তিমটো প্ৰশ্ন 38 নং ৰাষ্ট্ৰীয় ঘাইপথে সংযোগ কৰিছে তিনিচুকীয়া আৰু ডাঙৰি নতুন বঙাইগাঁও আৰু যোগীঘোপা শিলচৰ আৰু জিৰিবামক মাকুম আৰু লেখাবানী কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি মাকুম আৰু লেখাবানী হ'ব কাৰেক্ট আনসাৰ ফ্ৰেন্ডস সকল আজি এইকেইটা প্ৰশ্ন আছিলে ভিডিওটো চাই কেনে লাগিলে কমেন্ট কৰি জনাব নিশ্চয় আৰু ফ্ৰেন্ডস আপোনালোকে যদি এই পিডিএফটো পাব বিচাৰে তেতিয়াহলে এনসাৰ শিট সহকাৰে পাব ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে সো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লিংক দিয়া আছে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু ফ্ৰেন্ডস আপোনালোকৰ বন্ধুবৰ্গলৈ বেছিকৈ হোৱাটসঅ্যাপ গ্ৰুপ আৰু বন্ধুক শ্বেয়াৰ কৰি দেই যাতে সকলোৱে যাতে আলোচনা ভিডিওবোৰ চাব পাৰে আৰু সকলোৰে যাতে হেল্পফুল হয় সো আজিলৈ ইমানেই